হেল্ল' ভিউয়াৰ্স, ওয়েলকাম বেক মাই চেনেল। আজিও এটা অসমীয়াৰ অন্য এটা টপিক, ভাষাৰ শিক্ষাৰ পদ্ধতিসমূহ। আমি ভাষা এটা শিকিবলৈ কি পদ্ধতি অৱলম্বন কৰি তাক ভাষাটো শিকিব পাৰোঁ। ইয়াৰে মিনিমাম 4টা পদ্ধতি আছে। সেই 4টা পদ্ধতিৰ বিষয়ে মই আলোচনা কৰিম। আপোনালোকে এবাৰ চাই যাওক। PDF-টো আপোনালোকে কমেণ্ট প্ৰিণ্টত পাই যাব। প্ৰথমটো হৈছে ব্যাকৰণ অনুবাদ পদ্ধতি। ঠিক আছে, ভাষা এটা আমি কেনেকৈ শিকোঁ? ব্যাকৰণ পঢ়িটো ভাষাটো শিকোঁ ন। ভাষা শিক্ষাৰ আটাইতকৈ পুৰণি পদ্ধতি আজিও প্ৰচলিত। পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন সোধা দেখা যায় যে শিক্ষাৰ আটাইতকৈ পুৰণি পদ্ধতিটো কি? আপোনালোকক অপশ্যনত 4টা দি দিব, আপোনালোকে যোনটো শুদ্ধ সেইটো দিব। এই ভাষা শিকাৰ মূল উদ্দেশ্য হৈছে সেই ভাষা সাহিত্য পঢ়া বা লিখাৰ যোগ্যতা বঢ়োৱা। এই ক্ষেত্ৰত শিকিবলগীয়া ভাষাটোৰ নিয়ম নীতি অনুসৰি আনটো ভাষালৈ শিক্ষকৰ সহায়ত অনুবাদ কৰে। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। ভাষা শুনা বা কোৱাৰ যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয়। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট, যোনটো আমাৰ গ্ৰামাৰেটিকেলি লেংগুৱেজ টিচিং। 2 নম্বৰত আছে ডাইৰেক্ট প্ৰত্যক্ষ আৰু ভাষাৰ শ্ৰৱণ পদ্ধতি। ব্যাকৰণ অনুবাদ পদ্ধতিৰ পিছতে আটাইতকৈ গুৰুত্ব দিয়া পদ্ধতিটো হ'ল প্ৰত্যক্ষ পদ্ধতি আৰু শ্ৰৱণ পদ্ধতি। এইবোৰ হ'ল পোনপটীয়া পদ্ধতি আৰু ভাষাৰ শ্ৰৱণ পদ্ধতি। এই পদ্ধতিত শুনা কোৱা কৌশলৰ উপৰিও ভাষাটোৰ বৰ্ণমালা ধ্বনি কৈ বুজাৰ ওপৰতো গুৰুত্ব দিয়া হয়, কিয়নো অতি কম ভাষাৰ সেই বৰ্ণমালাৰ ধ্বনি লিখিত ৰূপত আছে। এই পদ্ধতিত ডায়লগ শ্ৰৱণৰ দ্বাৰা ভাষা শিক্ষণ কৰা হয়। টেপ ৰেকৰ্ডাৰ আৱিষ্কাৰ এই ভাষাৰ পৰীক্ষাগাৰে বহুখিনি পদ্ধতিত সহায় কৰে। আপোনালোকে মই যিখিনি মেথড দিছোঁ সেইখিনি মই স্পীডত পঢ়িছোঁ। যদি আপোনালোকে ভালকৈ বুজি পেলাই পঢ়িব PDF-টো ডাউনলোড কৰি কিনে, তেতিয়াহ'লে আপোনালোকৰ ফুল কনচেপ্টটো ক্লিয়াৰ হ'ব। এইখিনি পঢ়াৰ লগতে আপোনালোকে ভাবিবও লাগিব আচলতে হয় কথাটো। 3 নম্বৰত আছে যোগাযোগ পদ্ধতি। ঠিক আছে, এইখিনি আপোনালোকে পঢ়ি চাব। তাৰপিছত আছে আমাৰ নেচাৰেল এপ্ৰ'চ, স্বাভাৱিক পদ্ধতি। ই ভাষাৰ পদ্ধতি আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতি। ইম্পৰ্টেণ্ট পইণ্ট। এই পদ্ধতিত কেন্দ্ৰবিন্দু হ'ল ছাত্ৰ-ছাত্ৰীয়ে ভুল কৰা শিক্ষাৰ এটা অবিচ্ছেদ্য অংগ। ঠিক আছে, এইখিনি বস্তু আছে ইয়াতে। এজন 4 বছৰীয়া শিশুৱে স্কুললৈ যোৱাৰ আগতেই তেওঁ শিকা ভাষাটোৰ নিয়ম অনুযায়ী অহৰহ ভুল নোহোৱাকৈ কথা ক'ব পৰা হয়। য়েছ, কথাটো চবেই ক'ব পাৰে ডাইৰেক্ট মেথডত। এইখিনিত কৈছে। সেয়েহে নেচাৰেল এপ্ৰ'চ পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ বয়স সাপেক্ষে আনন্দময় পৰিৱেশত প্ৰয়োজনীয় শিক্ষণ আইন জৰিয়তে ভাষা শিক্ষা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। ঠিক আছে, আজি আমি কি কৰিলোঁ? মোৰ অলৰেডি বহুতকেইটা ভিডিঅ' দিয়া গৈছে প্লেলিষ্টত। মই অতি সোনকালে এইখিনি চিৰিজ খতম কৰিম আৰু আপোনালোকে অসমীয়া গ্ৰামাৰৰ কাৰণে মোৰ প্লেলিষ্টটো চাই কিনে বস্তুখিনি পাব পাৰিব। PDF-টো লিংক ইন ডিছক্ৰিপশ্যনত থাকিব। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব এটা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, সেইখিনি কৰিলে আপোনালোকে মই হয়তো অলপ হ'লেও মটিভেট হওঁ আৰু ছাপোৰ্ট পাওঁ, আৰু এইখিনিত আপোনালোকৰ এটা মোৰ লগত সম্বন্ধ থাকি যায়। ঠিক আছে, এডুকেশ্যন ৰিলেটেড আপডেট বস্তু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।